হাই ফ্ৰেণ্ডছ, আমি এতিয়া আজি ৰাতিপুৱা ৰেডি হ'লোঁ। কিয় ৰেডি হ'লোঁ আপোনালোকক জনাইছোঁ। আমি শ্বিলং যাবলৈ ওলাইছোঁ। এয়া এতিয়া ৰাতিপুৱা 7টা বাজিছে। ব'লকচোন শ্বিলং গৈ থাকক, ৰাস্তাত কি পাওঁ দেখাই যাওঁ আপোনালোকক। এয়া আমাৰ শ্ৰীমতী ৰেডি যাবৰ কাৰণে। ময়ো গাড়ীখন অকণমান চাফ চিকুণ কৰি লৈছোঁ। হোটেলৰ বাহিৰত গাড়ীখন ৰখাৰ কাৰণে গোটেই লেতেৰা হৈ গৈছে। ইয়াত তাকে অলপ চাফ চিকুণ কৰিলোঁ। ব'লক এতিয়া আমি গাড়ীৰ ভিতৰৰ পৰা লগ পাই আছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। ব'লক গৈ থাকোঁ। শ্বিলঙৰ পৰা বৰাপানীলৈকে 4 লেন পাব আপোনালোকে। ৰাস্তা খুব ধুনীয়া, খালি কেয়াৰফুলি ড্ৰাইভ কৰিলেই হ'ল। বৰাপানীৰ পৰাহে আপোনালোকে 1 ৱে ৰাস্তা পাব। এতিয়া আমি ইয়াতে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ, কাৰণ গুৱাহাটীৰ পৰা ওলাওঁতে আমি ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ। আমি শ্বিলঙত আহি পোৱাৰ পাছত পুলিচ বজাৰতে গাড়ীখন ৰাখিলোঁ। তাৰ পৰা এখন বেলেগ গাড়ী ভাড়া কৰি আমি ডাউকিলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ব'লকচোন এতিয়া আমি ডাউকি চাওঁগৈ। এইখন হৈছে শ্বিলঙৰ চিভিল হস্পিটেল। শ্বিলঙৰ পৰা ওলাই আহোঁতে ইমান জাম, আপোনালোকে চাওকচোন গাড়ী কিমান দীঘলীয়া লাইন হৈ আছে। তাতেই আমাৰ বহুত সময় নষ্ট হৈ গৈছে। আপোনালোকে পাৰিলে অকণমান সোনকালে যাবলৈ চেষ্টা কৰিব। এয়া চাওক শ্বিলঙৰ সুন্দৰ দৃশ্য, পাহাৰ গছ গছনি, অতি মনোমোহা দৃশ্য। আপোনালোকে চাই লওক ভিডিঅ'টো শেষলৈকে, আৰু ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পাব। শ্বিলঙৰ পৰা ডাউকিলৈ যোৱা ৰাস্তাটো বহুত ধুনীয়া, খালি মাজতে 10 কিলোমিটাৰমানহে অকণমান বেয়া আছে, বাকী ৰাস্তা বহুত ধুনীয়া। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, গুৱাহাটীৰ পৰা শ্বিলং আহোঁতে আপোনালোকে টোল টেক্স দিব লাগিব 90 টকা। আৰু ক'ভিড টেষ্ট তেনেধৰণৰ কোনো কৰা নাই। অফিচটো বন্ধই আছিলে, মানুহ দেখা নাছিলোঁ। তো আপোনালোকে আহিলেও খবৰ এটা লৈ আহিব। বৰ্তমান চাগে নকৰে। আমি পাই গ'লোঁ এই ডাউকি। তো চাওক আপোনালোকে ডাউকি দৃশ্য। এতিয়া ব'ট লৈছোঁ। এয়া আমি এতিয়া বটিং কৰি আছোঁ। এইজন মই, এইজনৰ মাক। আপোনালোকে ইয়াত বটিং কৰিলে বটিঙৰ ৰেট হৈছে 45 মিনিটছৰ কাৰণে যদি কৰে তেনেহ'লে 800 টকা 3জনৰ কাৰণে।
আৰু এঘণ্টাৰ কাৰণে কৰিলে এওঁলোকে লয় 1000, তাতো আপোনাৰ 3জনহে নিয়ে। আৰু 1 ঘণ্টাটোত আমি অকণমান আগত গৈ আপোনালোকে ভিডিঅ'ত দেখা পাব শিলৰ এটুকুৰা ঠাই আছে, তো তাত মানে নামিব দিয়ে আৰু 45 মিনিটছত তাত ননমাই তেওঁলোকে 1 ৰাউণ্ড কৰি লৈ আনে। Ijan Jadi ahi asi dabihat pakat. Ini kau lagi se? Kau lagi se? Boleh lagi se ni? Boleh lagi se ni? Apa? Good boy. Ada boleh lagi se ni? Iya চাওকচোন এনেকৈ পানীখিনিত মানুহবিলাকৰ ৰিফ্লেক্ট হৈ পেলাই ফটোবিলাক উঠিছে। ডাউকিৰ পানীখিনি সঁচাকেই বহুত চাফা। এই আপোনালোকৰ পানীৰ তলত কি আছে কি নাই সম্পূৰ্ণ দেখা যায়। হয়তো মোবাইল কেমেৰাত আপোনালোকে ইমান ধৰিব নোৱাৰিব, কিন্তু তাৰ তলত মাছ যে ঘূৰি ফুৰে সেইবিলাকো আপোনাৰ নিশ্চয়কৈ দেখিবলৈ পাব। এয়া চাওক কিমানটো ধৰিব পাৰিছে গম পোৱা নাই, কিন্তু সঁচাকৈ পানীৰ তলিখন দেখা যায় কি আছে। কিন্তু বাৰিষা দিনত বৰষুণৰ দিনত কিন্তু পানীখিনি অলপ ঘোলা হয় বুলি তেওঁলোকে কৈছে। তো খৰালি দিনত আহিলে বেছি ভাল বুলি তেওঁলোকে কৈছে। এয়া চাওক কিমান চাফা। এই যে দেখিছে পানীখিনি বহুত দ আছে, কমেও আপোনাৰ 40 ফুট 60 ফুটমান দ হ'ব। কিন্তু কিমান চাফা, কিমান সুন্দৰকৈ তলিখন দেখা পোৱা গৈছে চাওক আপোনালোকে। এইডোখৰত যে দেখিছে, এইডোখৰত নাওখন কিন্তু ৰখি আছে, কিন্তু আপোনালোকে ভালকৈ মন কৰকচোন, নাওখন গৈ থকা লেখীয়া লাগিছে। এইটো এটা সঁচাকৈ বেলেগ এটা অনুভৱ পালোঁ তাত গৈ। মাজে দি আহা পৰিব এতিয়া। এইটো হৈছে নেচাৰেল ফ্ৰিজ।
কোল্ড ড্রিঙ্কস ঠান্ডা করা। Hey, what I saw. Hey, what I put an imaginary picture. Usually, it's something. Saya khabar ini naik kisah. Kemana bapak? Kemaswa. Jadi. এই নাওবোৰ যে দেখিছে সেইপাৰে হ'ল বাংলাদেশ আৰু আমাৰ এইপাৰে হ'ল ইণ্ডিয়া। এই বাংলাদেশ আৰু ইণ্ডিয়া এই বৰ্ডাৰ লাইন হয়, এইটো জিৰ' লাইন হয়। আৰু ইয়াত দুখন পাহাৰ আছে, এখন জয়ন্তী পাহাৰ আৰু এখন খাচী পাহাৰ। এইয়া বাংলাদেশ। ইণ্ডিয়া বাংলাদেশৰ কাটাতাৰ চব কাটাতাৰৰ কিনাৰে কিনাৰে আমাৰ যাত্ৰা। ফাইনেলি আমি আহি পালোহি ৰোড ব্ৰিজ। বলক আমি এতিয়া ৰোড ব্ৰিজৰ কাৰণে আগবাঢ়ো। এনেকৈ চিৰিয়ে তললৈ নামি নামি গৈ থাকিব লাগে। এইয়া সন্মুখত আমি দেখি আছোঁ ৰোড ব্ৰিজখন, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আন্ধাৰে হ'ল, কিমান দেখাব পাৰোঁ নাজানো। এইয়া সন্মুখৰ ৰোড ব্ৰিজ চাওক আপোনালোকে। এইখনেই হ'ল ৰোড ব্ৰিজখন। এইখন যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিলৈ আজিয়ে জনালোঁ বিদায়।